ৰাতিপুৱা আহি গাড়ীখনত বহিলোঁ নগাঁৱৰ পৰা আৰু গাড়ীখনত মাত্ৰ 4টা মানুহ চাৰিওফালে বিহুৰ বাবে নিমাও মাও পৰিৱেশ আৰু বৰ্তমান আমি এতিয়া গুৱাহাটী পালোঁ আহি প্ৰায় 3 ঘণ্টাৰ পাছত গাড়ীখন লাহে আমি আহি পালোঁ শৰাইঘাটৰ ব্ৰিজ আৰু গৈ আছোঁ আৰু এতিয়া আৰু 2 ঘণ্টামান লাগিব পাওঁতে মাতটো বেয়া হৈ আছে বেমাৰো হৈ আছে আৰু এয়া তেনেকুৱা লগাই আহিছোঁ ধুনীয়া পৰিৱেশ সুন্দৰ পৰিৱেশ হৈছে আমিনগাঁও ব্ৰিজখন এদিনো আহি পোৱা নাই ৰাস্তাৰ পৰা সদায় এনেকৈ চাই ঠাইখিনি বহুত ভাল লাগে কাৰণ পাহাৰটো আছে বৰ্তমান আমিনগাঁও পাইছোঁ ভাল লাগে কিবা এটা এইখিনি ৰাস্তাটো অলপ বেলেগ টাইপৰ লাগে মানে ফিলটো বেলেগ হৈ যায় আৰু ইমান লং জাৰ্ণি আহিছোঁ যেতিয়া মই আকৌ টিফিনতে কি লৈ আহিছোঁ চাওকচোন তো মানে ৰাস্তাত ভোক লাগিলেতো একো খাবই নাপাওঁ সেইটো কাৰণে লৈ আহিছোঁ এয়া ফ্ৰুটছ আৰু আমি আহিছোঁ খানাপাৰাৰ পৰা গণেশ মন্দিৰলৈ যাম আগতে আমি 80 টকা দিছিলোঁ এতিয়া 90 টকা হ'ল ভাড়া বাঢ়িল তেলৰ দাম বাঢ়িছে যিহেতু ভাড়াও বাঢ়িব ইমান টেনশ্যন পৰি গৈছে ঘৰতো মোবাইল ইয়াতো মোবাইল চবতে মোবাইল গাইজ আহি পালোঁ আহি ইয়াত দেখিছেনে আমাক টমটমে নোহোৱাই দিলে মানে কি হৈছে কথাটো মই ক'ম মানে এইখিনিতে এখন দলং আছিলে দেখিছেনে ইয়া ভাগা দলং এনেই গাঁৱৰ মানুহে ঠিক কৰিছে ইলেকশ্যনৰ সময়ত আহি জোখমাখ লয় তাৰপিছত কিন্তু দলংখন নবনায় সেইটো কাৰণে টমটম নাহে এতিয়া আৰু আমাক নমাই দিলে তো এতিয়া আহি আছোঁ আৰু আমি ভাগা দলঙৰ দি একদম টোপোলা ভৰাই লৈ আহিছে যে টোপোলা ভৰাই লৈ আহিছে যা দাং এতিয়া মই কিয় দাঙিম যা মই দাঙি থাকিব ন এয়া দেখিছেনে প্ৰতি বছৰ ইলেকশ্যনৰ সময়ত মানে জোখমাখ লৈ থাকে সিহঁতে ভাবি থাকে জোখমাখ লয় এতিয়ালৈকে হোৱা নাই